হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মই জুমনি আপোনালোক সকলোকে মই এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো ৰাতিপুৱা শুই উঠি আৰম্ভ কৰি দিলোঁ। মানুহজন যাবলৈ লৈছে বজাৰলৈ গাহৰি পোৱালি এটা আনিবলৈ। যিহেতু ডাঙৰ গাহৰিকেইজনী বিকিলোঁ, আগৰটো ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ গাহৰিকেইজনী বিকিব লাগিব বুলি। বিহুত বিকা নহ'ল, বিহুৰ পিছতে বিকিলোঁ। কিন্তু গাহৰিকেইজনী বিকোঁতে ভিডিঅ' কৰা নহ'ল, আচলতে ভিডিঅ' কৰিব নোৱাৰিলোঁ, গতিকে নেদেখালোঁ। এতিয়া আজি পোৱালি এজনী আনিবলৈ গৈছে, অকণমান দেখাওঁ আপোনালোককো। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মানুহজন যাবলৈ লৈছে বজাৰলৈ, এয়া গৈছে। গাহৰি পোৱালিটো আনি লওক, তাৰপিছত দেখুৱাম আপোনালোকক। এতিয়া মই গা পা ধুই লওঁ, কাম বন কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। গা পা ধুই আহি পিঠা বনাবলৈ লৈছোঁ চাহৰ লগত খাবলৈ। পানী উতলিলে চাহপাতকেইটা দি লওঁ, একেবাৰে চাহকাপ কাটি লওঁ। গাখীৰ দিবলৈ আছে। এয়া চাহ উতলিলে চাহখিনি বাকি লওঁ। এয়া চাহখিনি বাকি লৈছোঁ। এয়া চাহ পিঠা ৰেডি, এতিয়া খাই লওঁ। আপোনালোকে কোনে কোনে তেল পিঠা খাই ভাল পায় জনাব দেই। এয়া চাহ তাহ খাই হ'ল, এতিয়া বাচি আছোঁ ঢেকীয়া। বহুত দিন ঢেকীয়া খোৱা নাই, ভাবিলোঁ আজি ঢেকীয়াকে খাওঁ, সেইকাৰণে ঢেকীয়া বুটলি আনি বাচি আছোঁ। মানুহজন যিহেতু বজাৰত গ'ল, আপোনালোকক দেখুৱাইছিলোঁৱে, এতিয়ালৈকে আহি পোৱা নাই। আহি পোৱা আৰু অলপ দেৰি পিছতে চাগে আহি পাবহিয়ে, গতিকে কুটি বাচি বনাই লওঁ। এয়া কুটি মেলি হৈ গ'ল, এতিয়া ধুই লওঁগৈ বোলক। কেইডাল ধুই লৈছোঁ, ধুই লৈ এতিয়া বনামগৈ, ভিডিঅ'টো চাই থাকক। এইফালে কেৰাহীখন পাতি লৈছোঁ, এতিয়া পিঁয়াজ চিয়াজ কাটি লওঁ, দেখুৱাই আছোঁ। এয়া পিঁয়াজ দি লৈছোঁ, পিঁয়াজখিনি অলপ ভাজি লওঁ। এয়া শাকখিনি এটা দি লৈছোঁ। এয়া ভাজি হ'লে কালিয়ে বটা ভাত আছে, বটা ভাতৰ লগতে খাম আৰু। জানো বজাৰৰ পৰা আহি পালেহি, গাহৰি পোৱালি আনিলে, ব'লক আপোনালোককো দেখাওঁ। এইটো দেখিছেনে? এয়া প্ৰথমে আনি ইয়াক গঁৰালতে থৈছিলে, কিন্তু গঁৰালত অকণমান অসুবিধা পাব বুলি এতিয়া ইয়াক খেৰতে থৈ দিছে, অকণমান পাই থাকিব। তাৰ আহোঁতে হয়তো ভাগৰো লাগিছে, সেয়া দেখিছেনে? গাহৰিটো কেনেকুৱা দেখিলে আপোনালোকে জনাবচোন দেই। মানুহজনো যিহেতু আহি পালেহিয়ে, ভাত পানী খাই লওঁগৈ। আজি ভিডিঅ'টো ইমানেই আছিলে, যদিহে চাই ভাল পালে লাইক কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।